ৰাতি 2টা বাজিছে বুজিছা, সেই অৱস্থা আমাৰ। ৰাতি 2টা বজাত বানপানী অন্ধ্ৰপ্ৰদেশত। আমাৰ ৰুমত পানী, গোটেই পানী পানী। কি হ'ব এতিয়া? এয়া চব উঠি গৈছে, বতুৱাই কেৰাহী কি যে বাপৰে। ইমান ডবল বৰষুণ ৰাতি। এইফালে ৰুমৰ ভিতৰত এয়া পানী, ৰুমত মানুহে সাঁতুৰিব ধৰিছে। এয়া হৈছে আমাৰ বিলৈ, এয়া অৱস্থা আমাৰ ৰাইজৰ। এয়া কোম্পানীয়ে পইচা পাতি নিদিয়ে। কালি ডিউটি কৰ। চাউল দালি আলু পিঁয়াজ উঠি গ'ল বানপানীত। এয়া ৰুমৰ ভিতৰৰ দৃশ্য, কি অৱস্থা। এই 3টা পিঁয়াজ বচাই ৰাখিছোঁ আৰু এই 3টা। দুৱাখন মাৰি থৈ আহত। খালি যাব নোৱাৰি। এয়া ৰুমৰ ভিতৰত গোটেই পানী। আগৰময় দৃশ্য। বেমাৰ হ'ব খেলা একদম। গমেই নাপাওঁ, পানী যেতিয়া হাতটো দিছা লাগিছে মানে পানী যেতিয়া খাবাচোন লগা নাই বুলি বুজিছা। আমি আজি চেলফি এটাকে মাৰি থওঁ বুলি